মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় কিতাপ উলিয়ালৈ ৰেডি হৈছে আজি আমি আমাৰ পাঠ্যপুথিৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠটিৰ বাকি পেৰাগ্ৰাফ কেইটামান আলোচনা কৰিম আজি পাৰ্ট 3 ইয়াৰ আগতে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুটা ভিডিও মই তোমালোকৰ কাৰণে কৰিছিলো আৰু তাতে আমি কেইটামান পেৰাগ্ৰাফ আলোচনা কৰিছিলো আজি আহা আমি পাঠটিৰ পাছৰ যে কিটা পেৰাগ্ৰাফ আছে আলোচনা কৰো A few moments later we all lifted our eyes in awe as a spectacular array of South African jets, helicopters and troop carriers rode in perfect formation over the Union buildings. A few moments later pasot moments mane muhurto ba kyon olop a few olop muhurtor pasot we all lifted our eyes ami hokolwe amar sokubor uporle korisilu lifted our eyes in awe asorit hoy as a spectacular array of South African jets, helicopters and troop carriers. Spectacular array. Spectacular array means an impressive display, colorful and attractive. Mane spectacular array mane hoise eta display. Podorkhon. Kenikwa podorkhon hetu colorful and attractive. Jakchomuki eta podorkhon korisil South Africar jets bure, helicopters bure aru troop carriers. Troop carriers mane যুদ্ধ ক্ষেত্ৰত প্ৰয়োজন হোৱা যিবোৰ বন্দুক বাৰুদ এইবোৰ কহিমা যিবোৰ বিমান সেই বিমানবোৰ ৰোড ইন পাৰফেক্ট ফৰ্মেশ্যন সিহঁতে শব্দ কৰিছিল এটা পাৰফেক্ট ফৰ্মেশ্যন এটা যিটো আকাৰত সিহঁতে ওপৰেদি উৰি গৈছিল ওপৰেদি উৰি যোৱাৰ বিভিন্ন ষ্টাইলত উৰি যোৱা আমি দেখো সেইবোৰ আমি স্বাধীনতা দিৱসত বা গণতন্ত্ৰ দিৱসত যেতিয়া আমি এই প্ৰদৰ্শনীবোৰ চাওঁ তেতিয়া আমি সেইবোৰ দেখো যে যিবোৰ আৰ্মিবোৰে সেইবোৰ কৰি দেখায় হয়নে সেইবোৰ আমি টিভিত দেখিছো তেনেকুৱা প্ৰগ্ৰামবোৰ তাতে আমি দেখো যে তেওঁলোকে কি কৰিছে আকাশেদি যিবোৰ উৰাইছে হেলিকপ্টাৰছ জেট আৰু ট্ৰুপ কেৰিয়াৰ্ছ সেইবোৰ এটা নিৰ্দিষ্ট গঠনত উৰিছে সিহঁতে এটা ফৰ্ম দেখাইছে তাৰমানে উৰি যাওঁতে এটা ফৰ্ম গঠন কৰিছে আৰু সেই ফৰ্মটো কেনেকুৱা বুলি কৈছে পাৰফেক্ট ফৰ্মেশ্যন এটা সুন্দৰ এটা গঠনত সিহঁতে গৈছে আমি পাছত পাম সেইবোৰ কেনেকুৱা গঠনত গৈছে সেইটো আমি পাছত পাম যে এ পেটাৰ্ণ ইন দা শেপ অফ ভি আকৃতিটো যাব পাৰে ভি আকৃতিটো গৈছে কিছুমান এইটো আমি পাছত পাম অভাৰ দা ইউনিয়ন বিল্ডিঙৰ ওপৰেদি সেইবোৰ উৰি গৈছে আৰু সেইবোৰকে আমি ওপৰলৈ চকু তুলি চাইছিলোঁ সকলোবোৰে আচৰিত হৈ চাইছিলোঁ আৰু সেই প্ৰদৰ্শন কেনেকুৱা আছিল স্পেক্টাকুলাৰ এৰিয়া আছিল মানে জাকজমকীয়া প্ৰদৰ্শন আছিল ইট ৱাজ নট অনলি এ ডিছপ্লে অফ পিন পইণ্ট প্ৰিচিছন এণ্ড মিলিটাৰী ফ'ৰ্চ ইট ৱাজ নট অনলি এ ডিছপ্লে এইটো মাত্ৰ অকল ডিছপ্লে নাছিল এইটো মাত্ৰ অকল প্ৰদৰ্শনেই নাছিল অফ পিন পইণ্ট প্ৰিচিছন মানে যিসকল উচ্চ বিষয়া সেইসকলৰ অকল প্ৰদৰ্শনেই নহয় বা মিলিটাৰী ফ'ৰ্চ বা তেওঁলোকৰ আৰক্ষীসকলৰ মিলিটাৰী ফ'ৰ্চ সেনাবাহিনীৰ অকল প্ৰদৰ্শনেই নাছিল এইটো বাট এ ডেমনষ্ট্ৰেশ্যন অফ দ্য মিলিটাৰীজ লয়েলিটি টু ডেমক্ৰেচি এইটো এটা প্ৰদৰ্শন আছিলে ডেমনষ্ট্ৰেশ্যন তেওঁলোকে হাতে কামে কৰি দেখুওৱা এটা প্ৰদৰ্শন আছিলে অফ মিলিটাৰীজ লয়েলিটি মিলিটাৰীসকলৰ তাৰ সেনাবাহিনীসকলৰ লয়েলিটি টু ডেমক্ৰেচি তেওঁলোক যে সেই গণতান্ত্ৰিক চৰকাৰখনৰ প্ৰতি তেওঁলোকে দায়বদ্ধ সেইটো তেওঁলোকে তাৰ জৰিয়তে প্ৰদৰ্শন কৰিছিল টু এ নিউ গভৰ্ণমেণ্ট নতুন চৰকাৰখনৰ প্ৰতি ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড ডেট হেড বিন যিখন হৈছে ফ্ৰীলি মুক্তভাৱেৰে এণ্ড ফেয়াৰলি সুন্দৰকৈ ইলেক্টেড নিৰ্বাচিত সুন্দৰকৈ আৰু মুক্তভাৱেৰে যিখন তেওঁলোকৰ এখন চৰকাৰ
সাউথ আফ্ৰিকাত যিখন নতুন চৰকাৰ গঠন হৈছে নিৰ্বাচন হৈছে ইলেক্টেড নিৰ্বাচন হৈছে সেই চৰকাৰখনৰ প্ৰতি সেই মিলিটাৰীসকলে তেওঁলোক যে সেই চৰকাৰৰ প্ৰতি অধীন সেই কথাটো তেওঁলোকে তাৰ জৰিয়তে প্ৰদৰ্শন কৰি দেখাইছে Only moments before কেই মুহূৰ্তমানৰ আগতে the highest generals of South African Defense Force and Police South Africar যিসকল ডিফেন্স ফোৰ্সত বা পুলিচত যিসকল ব্যক্তিয়ে হাইয়েষ্ট জেনাৰেলছ আছিল যিসকল ব্যক্তি উচ্চ বিষয়া আছিল সেই বিষয়াসকলে দেয়াৰ চেষ্ট বেডেক্ট with ribbons and medals from this gunby আৰু তেওঁলোকৰ চেষ্ট মানে বুকু তেওঁলোকৰ বুকুবোৰ বেডেক কৰিছিল তেওঁলোকৰ বুকুবোৰত হৈছিল with ribbons and medals ৰিবনবোৰৰ দ্বাৰা ৰিবন মানে ফিটা মেডেলছ মানে তেওঁলোকৰ যিবোৰ প্ৰাইজ পাইছিলে মেডেল পাইছিলে ফ্ৰম ডেজ গান বাই তেওঁলোকে পাৰ হৈ যোৱা দিনবোৰত এতিয়ালৈকে যিমান চাকৰি কাৰ্যকাল তেওঁলোকে কৰিছে সেই কাৰ্যকালৰ ভিতৰত তেওঁলোকে যিবোৰ মেডেল পাইছে যিবোৰ পুৰস্কাৰ পাইছে সেইবোৰ ৰিবনৰ লগত তেওঁলোকে নিজৰ বুকুত পিন্ধি লৈছে চেলুট মি মোক তেওঁলোকে চেলুট কৰিছিল এণ্ড প্লেগ দেয়াৰ লয়েলিটি আৰু মোৰ প্ৰতি যে তেওঁলোক অধীন সেইটো তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছিল অকণমান সময়ৰ আগতে মানে যিটো জাকজমকীয়া প্ৰদৰ্শন হৈছিল সেই প্ৰদৰ্শনটোৰ আগতে হাইয়েষ্ট জেনাৰেলসকলে তেওঁক চেলুট কৰিছিল আৰু তেওঁলোকৰ বুকুত পিন্ধি আছিল তেওঁলোকৰ চাকৰি কাৰ্যকালত পোৱা মেডেলবোৰ It was not unmindful of the fact that not so many years before they would not have saluted but arrested me. Finally, a chevron of impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. তাৰপিছত কৈছে যে I was not unmindful of the fact. মই unmindful means conscious of, aware of. মই অসতৰ্ক নাছিলোঁ I was not unmindful মই অসতৰ্ক নাছিলোঁ of the fact সেই কথাটো যে not so many years before কেইবছৰমানৰ আগতে they would not have saluted but arrest me তেওঁলোকে মোক চেলুট কৰা নাছিল কিন্তু এৰেষ্ট কৰিছিল মানে তেওঁৰ এই মুহূৰ্তত তেওঁৰ মনলৈ আহিছে তেওঁ সতৰ্ক হৈ আছে যে কেইবছৰমানৰ আগতে এই জেনেৰেলসকলে তেওঁক এতিয়াৰ দৰে চেলুট কৰা নাছিল এতিয়া যে তেওঁ চেলুট কৰিছিল তেওঁলোকে চেলুট কৰিছে নেলছন মেণ্ডেলা কিন্তু কেইবছৰমানৰ আগতে তেওঁ কি কৰিছিল চেলুট কৰা নাছিল তেওঁক এৰেষ্ট কৰিছিল সেইকাৰণে এই মুহূৰ্তত তেওঁ সেই কথাষাৰ মনলৈ আহিছে Finally, a chevron of impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. Finally, অৱশেষত a chevron of impala jets. Chevron মানে a pattern in the shape of V আকাৰত impala jets বোৰে left এৰিছিল a smoke ধোঁৱা এৰিছিল tail নেজৰ নিচিনাকৈ ধোঁৱা এৰিছিল ভি আৰু যিখিনি ধোঁৱা এৰিছিল সেইখিনি শেপ লৈছিল এটা ভি আকাৰৰ দৰে শেপ লৈছিল of the black, red, green, blue and gold of the new South African flag আৰু নতুনকৈ তেওঁলোকে সাউথ আফ্ৰিকাত যিখন ফ্লেগ লৈছে সেই ফ্লেগখনৰ কালাৰ আছিল ব্লেক ৰেড গ্ৰীণ ব্লু আৰু গোল্ড এই গোটেইকেইটা কালাৰ সংমিশ্ৰণ কৰি তেওঁলোকে সাউথ আফ্ৰিকাৰ নতুন ফ্লেগখন বনাইছিল আৰু সেই ফ্লেগখনক দেখাবৰ কাৰণে সেই ফ্লেগখনৰ ৰংকেইটা দেখাবৰ কাৰণে ইম্পেলা জেটছবোৰে ধোঁৱা উলিয়াইছিল সেইকেইটা কালাৰৰ That day was symbolized for me by the playing of our two national anthems and the vision of white singing Nosi Sikelel Africa and black singing Dies Them, the old anthem of the Republic. That day was symbolized for me. সেই দিনটো মোৰ বাবে symbolize মানে চিহ্নিত হৈছিল মোৰ বাবে চিহ্নিত হৈছিল যে by the playing of our two national anthems মোৰ মনত এনেভাৱে অংকিত হৈ ৰৈছিল যে সেই দিনটোত কি কৰা হৈছিল দুটা নেশ্যনেল এন্থেম দুটা ৰাষ্ট্ৰীয় সংগীত তাতে পৰিবেশন কৰা হৈছিল গোৱা হৈছিল এণ্ড দ্য ভিজন অফ হোৱাইট ছিংগিং নচিচিকেলেন আফ্ৰিকা তাৰ যিসকল হোৱাইট আছিলে
সেটবৰ্ণৰ ব্যক্তিসকলে গাইছিলে নচিচিকেলাৰ আফ্ৰিকা নামৰ এটো আৰম্ভণিটো এটো হৈছে নেশনেল এন্থেমটোৰ আৰম্ভণি লাইনটো এণ্ড ব্লেক সিংগিং ডাইচ টিম আৰু যিসকল তাৰে নিগ্ৰো আছিলে তেওঁলোকে গাইছিলে ডাইচ টিম নামৰ নেশনেল এন্থেমটো দ্য অল্ড এন্থেম অফ দ্য ৰিপাব্লিক আৰু এটো আছিল সেই গণৰাজ্যখনৰ পুৰণা এটা ৰাষ্ট্ৰীয় সংগীত although that day neither group knew the lyrics of the anthem they once despised they would soon know the words by heart although that day he gote dintot neither group knew the lyrics eta group yo jana nasil he jitu all anthem asile dice team he tar lyrics to tar hutu তেওঁলোকে জনা নাছিল এটা গ্ৰুপেও জনা নাছিল হোৱাইট সকলেও জনা নাছিল বা ব্লেক সকলেও জনা নাছিল সেই এন্থেমটো ডাইচ টেমৰ যিটো লিৰিক সেইটো জনা নাছিল দে ওয়ান্স ডেস্পাইজ আৰু এসময়ত তেওঁলোকে সেইটো কি কৰিছিল ডেস্পাইজ কৰিছিল মানে হ্যাড এ ভেৰি লো অপিনিয়ন অফ হেতুৰ কাৰণে তেওঁলোকে ভাল মতামত দিয়া নাছিল আৰু সেইটো অৱহেলা কৰিছিল despised মানে অৱহেলা কৰিছিল they would soon know the words by heart আৰু তেওঁ আশা কৰিছে যে নেলসন মেণ্ডেলা আশা কৰিছে যে সেই এন্থেমটোৰ লিৰিকটো তেওঁলোকে খুব সোনকালে বাই হাৰ্ট কৰিব পাৰিব মানে মনত ৰাখিব পাৰিব এই বুলি তেওঁ আশা প্ৰকাশ কৰিছে on the day of the inaugurationৰ যিটো দিন আছিল সেই দিনটোত I was overwhelmed মই অভিভূত হৈ পৰিছিলোঁ with a sense of history অতীতৰ এটা অনুভৱেৰে sense means অনুভৱ এটা অনুভৱেৰে মই অভিভূত হৈ পৰিছিলোঁ মানে সেই দিনটোত মোৰ মনলৈ এটা অনুভৱ আহিছিল in the first decade of 20th century বিংশ শতিকাৰ first decade means 10 বছৰ প্ৰথম 10 বছৰত a few years after bitter Anglo-Boer যিখন war হৈছিলে যুদ্ধ হে যুদ্ধখনৰ নাম আছিল কি Anglo-Boer war হে warখনৰ a few years after কেইবছৰ মানৰ পাছৰ কথা and before my own birth আৰু মোৰ জন্মৰ কেইবছৰ মানৰ আগৰ কথা the white skinned peoples of South Africa packed up South Africaৰ white skinned people সকলে packed up কৰিছিলে সৃষ্টি কৰি লৈছিল জন্ম দিছিল দেয়াৰ ডিফাৰেন্সেস তেওঁলোকৰ মাজত যে এজন আনজনৰ পৰা পৃথক তেনেকুৱা এটা ধাৰণা তেওঁলোকে কি কৰিছিল পেক্ট আপ কৰিছিল এণ্ড ইৰেক্টেড এ সিস্টেম আৰু এটা পদ্ধতি তেওঁলোকে ইৰেক্ট কৰিছিল জন্ম দিছিল অফ ৰেচিয়েল ডমিনেশ্যন জাতিগত দমন সেই সিস্টেমটো কি আছিল জাতিগত দমন এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপল কলা স্কিনৰ মানুহবোৰৰ বিৰুদ্ধে of their own তেওঁলোকে নিজৰ মাটিতে কলা ছালৰ ব্যক্তিসকলৰ বিৰুদ্ধে জাতিগত দমন তেনেকুৱা এটা পদ্ধতি তেওঁলোকে জন্ম দিছিল সৃষ্টি কৰিছিল the structure they created যিটো structure means গঠন যিটো গঠন তেওঁলোকে ইৰেক্ট কৰিছিল মানে সৃষ্টি কৰিছিল ফৰ্ম হেতু এনেকুৱা এটা ৰূপ লৈছিল the basis of one of the harshest হেতু হৈছিল আটাইতকৈ harshest mean আটাইতকৈ কঠোৰ most inhuman আটাইতকৈ অমানৱীয় societies of the world has ever known পৃথিৱীৰ মানুহে গম পোৱা এখন সমাজ মানে পৃথিৱীৰ মানুহে গম পাইছিল যে সাউথ আফ্ৰিকাত সেইখন সমাজখন হৈছে আটাইতকৈ কঠোৰ আৰু আটাইতকৈ অমানৱীয় এখন সমাজ মানে যিটো 20th centuryৰ ফাৰ্ষ্ট ডিকাডত সাউথ আফ্ৰিকাত এটা সিস্টেম সৃষ্টি হৈছিল যিটো সিস্টেম পৃথিৱীৰ সকলো মানুহে গম পাইছিল যে আটাইতকৈ অমানৱীয় আৰু আটাইতকৈ কঠোৰ now in the last decade of the 20th century এতিয়া 20th century শেষৰ দশক কেইটাত and my own 8th decade as a man আৰু মোৰ 8 decade হৈছে বুলি কৈছে as a man মানুহ হিচাপে মোৰ 8 decade means 10 বছৰ 8 decade means 80 বছৰ ডিকাডত 10 বছৰ থাকে গতিকে 8 হলে 10 আৰু 8 লগ লগাই কি হ'ল 80 বছৰ নেলসন মেণ্ডেলাৰ যেতিয়া 80 বছৰ হৈছে that system had been overturned
forever. আৰু সেই সিস্টেমটো কি হৈছে পৰিৱৰ্তন হৈছিল overturn পৰিৱৰ্তন হৈছিল forever চিৰদিনৰ কাৰণে always and replaced by one আৰু তাৰ ঠাইত এটা ৰিপ্লেস হৈছিলে পুনৰ স্থাপন হৈছিলে that recognized যিটোৱে স্বীকৃতি প্ৰদান কৰিছিল the rights and freedoms of all people সকলোবোৰ মানুহৰ অধিকাৰ আৰু স্বাধীনতা সন্মান দিছিল স্বীকৃতি দিছিল regardless of the color of their skin তেওঁলোকৰ স্কিনৰ কালাৰ যিয়ে হওক নহওক তেওঁলোক হয় হোৱাইট হওক হয় ব্লেক হওক কিন্তু সকলোৱে কি পাব সমান ৰাইটস পাব আৰু সমান ফ্ৰীডমছ পাব পেৰাগ্ৰাফটোৰ পৰা এটো কোৱেশ্চন আহিয়ে থাকে পৰীক্ষাত প্ৰায় আহি থাকে যে 20th century ফাৰ্ষ্ট ডিকাডত কি হৈছিল হিষ্ট্ৰীৰ কথাটো আহে সাউথ আফ্ৰিকাৰ হিষ্ট্ৰীৰ কথাটো আহে 20th century ফাৰ্ষ্ট ডিকাডত কি হৈছিল আৰু 20th century লাষ্ট ডিকাডত কি হৈছিল এই পেৰাগ্ৰাফটো সম্পূৰ্ণ আমি যদি মনত ৰাখি লওঁ তেতিয়া হলে সেই কোৱেশ্চন দুটাৰ এনসাৰ আমি লিখিব পাৰিম that day had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repaid. That day had come, he dintu ahi porise about through the unimaginable sacrifices of thousands of my people. More dekhor hazar manuhor unimaginable sacrifice mane bolidan atmo bolidan unimaginable অকল্পনীয় মানে কল্পনা অতীত তেওঁলোকে বলিদান আগবঢ়াইছে তেওঁলোকে যিবোৰ বলিদান আগবঢ়াইছে সেইবোৰ কল্পনাৰো ওপৰত তেওঁলোকে যি বলিদান আগবঢ়ালে তাৰ ভিত্তিতহে আজিৰ দিনটো আহি পৰিছে people whose suffering and courage can never be counted and repaid counted হিসাব কৰিব পৰা and repaid মানে পুনৰ দিব পৰা repaid পুনৰ দিয়া তে কৈছে যে সেই মানুহবোৰৰ কষ্ট আৰু কাৰেজ সাহস তেওঁলোকে যিখিনি কষ্ট কৰিলে আৰু তেওঁলোকে যিখিনি সাহস দেখালে can never be counted সেইবোৰ হিসাব কৰিব পৰা নাযায় or repaid আৰু তেওঁলোকক সেইবোৰ ঘূৰাই পৰিশোধ কৰিব পৰা নাযায় তেওঁলোকে যিমানখিনি কষ্ট কৰি যিমানখিনি সাহস দেখাই আমাৰ দেশখনক স্বাধীনতা দিলে আজিৰ দিনটো দিলে সেই তাৰ পৰিৱৰ্তে আমি তেওঁলোকক একো পৰিশোধ কৰিব নোৱাৰো কিমান সাহস কিমান আত্মবলিদান দিলে সেইবোৰ অকল্পনীয় I felt that day মই হেৰিনা অনুভৱ কৰিছিলো as I have on so many other days মই সেই আন দিনবোৰৰ বহুত দিনবোৰ that I was simply the sum of all those African patriots I was simply the sum of all those African patriots মই সাধাৰণতে মই কি আছিলো sum means সমষ্টি মই এটা সমষ্টি আছিলো মই এটা ফল আছিলো দেই ৰিজাল্টটোকে sum বুলি কয় of all those African patriots সেই সকলোবোৰ আফ্ৰিকাৰ যিবোৰ দেশপ্ৰেমী সেই দেশপ্ৰেমীবোৰৰ মোৰ ফল আছিলো তেওঁলোকৰ যিখিনি বলিদান সেই বলিদানৰ মই ৰিজাল্ট আছিলো who had gone before me যিসকল মুতকৈ আগত পাৰ হৈ গ'ল যিসকল মুতকৈ আগত মৃত্যু হৈ গ'ল সেইসকল ব্যক্তিয়ে কৰা সেইসকল দেশপ্ৰেমীকে কৰা যিবোৰ বলিদান সেই বলিদানৰ ৰিজাল্টটো এতিয়া মই that long and noble line in that সেই দীঘলীয়া লাইনটো মোতে শেষ হৈছে and now begin again with me আৰু এতিয়া নতুন লাইনটো আকৌ মোৰ পৰাই আৰম্ভ হৈছে and I was pained মই দুখ অনুভৱ কৰিছো এতিয়া মোৰ বহুত বেজাৰ লাগিছে that I was not able to thank them মই তেওঁলোকক ধন্যবাদ জনাব নোৱাৰিলো and that they were not able to see আৰু তেওঁলোকেও চাব নোৱাৰিলে that what their sacrifices had wrought তেওঁলোকৰ sacrifice কি ফল পালে কি achievement wrought মানে achievement কি তেওঁলোকৰ যিটো বলিদান সেই বলিদানে এতিয়া কি ফল পালে কি লাভ কৰিলে সেইটো তেওঁলোকে চাবলৈ সমৰ্থন হ'ল ময়ো তেওঁলোকক ধন্যবাদ দিবলৈ সমৰ্থন হ'লো আৰু তেওঁলোকো চাবলৈ সমৰ্থন হ'ল যে তেওঁলোকে ইমান কষ্ট কৰিলে ইমান সাহস দেখালে এই সাহসৰ ফলত তেওঁলোকে কি উপহাৰ হিচাপে পালে কি পালে হেকৰ ৰিজাল্টটো কি হ'ল সেইটো তেওঁলোকে চাবলৈ সমৰ্থ নহয় কাৰণ তেওঁলোকে নিজকে বলিদান দি গ'ল মৃত্যু হৈ গ'ল তেওঁলোক শহীদ হ'ল এই কথাষাৰ ব্ৰেকআপটোত কৈছে Now
The policy of apartheid created a deep and lasting wound in my country and my people. Policy of apartheid, apartheidৰ যিটো policy, যিটো নীতি, সেই নীতিটোৱে সৃষ্টি কৰিছিল deep and lasting wound, বহুত গভীৰ আৰু বহুত দিনলৈকে আঘাত দিছিল in my country, মোৰ দেশখনক আৰু মোৰ মানুহবোৰক. All of us will spend many years. আমি সকলোবোৰে বহুত বছৰ তেনেকৈ আমি কটাবলগীয়া হ'ব. All of us will spend many years. আমি কেইবা বছৰো তেনেকৈ সেই আঘাতবোৰ লৈ আমি কটাব লাগিব. If not generation, কেইবাটাও জেনেৰেশ্যন হয়তো আমি কটাব লাগিব. Recovering from that profound hurt. সেই যিটো হাৰ্ট তেওঁলোকে দিলে, যিটো হোৱাইটসকলে যিটো গভীৰ বেদনা দিলে, আঘাত দিলে, সেই আঘাতৰ পৰা ৰিকভাৰিং হ'বৰ কাৰণে, আৰোগ্য হ'বৰ কাৰণে, সেই আঘাতৰ পৰা আৰোগ্য হ'বৰ কাৰণে তেওঁলোকৰ প্ৰগ্ৰেছ হ'বৰ কাৰণে তেওঁলোকে হয়তো কেইবাটাও জেনেৰেশ্যন এতিয়া অপেক্ষা কৰিব লাগিব. But the decades of oppression and brutality had another unintended effect, and that was that it produced the Oliver Tambo's, Walter Sisulu's, the Sif Lutulis, the Yusuf Dadus, and Bram Fishers, the Robert Subukus of our time. কৈছে যে the decades of oppression and brutality had another unintended effect. কিন্তু এই আমাৰ গভীৰ যে জখম দিলে তাৰ বাদেও কিন্তু কি হ'ল যে সেই শতিকাকেইটাত, সেই দশককেইটাত যি অপাৰেশ্যন হ'ল, দমন হ'ল আৰু যি ব্ৰুটালিটি হ'ল, যি তিক্ত আঘাত মানুহক দিলে, সেই আঘাতবোৰৰ পৰা কিন্তু আনইণ্টেণ্ডেড ইফেক্ট এটা হ'ল. এটা কিন্তু ভাল প্ৰভাৱ এটা পৰিলে, ভাল প্ৰভাৱ এটা হ'ল. And that was that, আৰু সেইটোৱে হৈছে সেই ভাল এটা প্ৰভাৱ হ'ল, ভাল এটা জন্ম হ'ল. কি জন্ম হ'ল? that produced the Oliver Tambo's. আৰু সেই ব্ৰুটালিটিৰ কাৰণে, সেই অপাৰেশ্যনৰ কাৰণে এইকেইজন ব্যক্তিৰ সৃষ্টি হ'ল. নহ'লে কিজানি এইকেইজন ব্যক্তিৰ সৃষ্টি নহ'লহেঁতেন. ৱাল্টাৰ চিচুলু, অলিভাৰ টাম্বুছ, ব্ৰাম ফিচাৰ্ছ, এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ জন্ম হ'ল. সেইবুলি কৈছে যে এটা ভাল প্ৰভাৱ পৰিলে. তেওঁলোকে এপাৰ্থেইডে যিটো শাস্তি দিলে, সেই শাস্তিৰ বিনিময়ত এই মহান ব্যক্তিসকলৰ জন্ম হ'ল. মেন অফ ছাচ এক্সট্ৰাঅৰ্ডিনেৰী কাৰেজ. সেই মেনসকলৰ, যিসকলৰ এক্সট্ৰাঅৰ্ডিনেৰী, অসাধাৰণ কাৰেজ আছিলে, উইজডম আছিলে, এণ্ড জেনেৰচিটি, তেওঁলোকৰ যি উদাৰতা আছিল. জেনেৰচিটি মিনছ উদাৰতা. ডেট দেয়াৰ লাইক মে ইভাৰ বি ন'ন এগেইন. আৰু তেওঁলোকক আৰু নতুনকৈ জানিবলগীয়া নাই. সেই ব্যক্তিসকলৰ সাহস আছিল, জ্ঞান আছিল, আৰু তেওঁলোক উদাৰ চেতিয়া ব্যক্তি আছিলে. Perhaps it requires such depths of operation to create such heights of character. আৰু এইটোৱে সম্ভৱতঃ এইটোৱে দেখায় যে এনেকুৱা ধৰণৰ অপাৰেশ্যনৰ ফলত, এনেকুৱা ধৰণৰ দমনৰ ফলত এনেকুৱা ধৰণৰ চৰিত্ৰৰ ব্যক্তি জন্ম হয়. My country is rich in minerals and gems that lie beneath its soil. মোৰ দেশখন ধনী. কিহত ধনী? মিনাৰেলছত ধনী এণ্ড জেমছত ধনী. মিনাৰেলছ আৰু জেমছত ধনী, মানে মণি, মুকুতা আৰু সেইবোৰ হৈছে জেমছ, আৰু মিনাৰেলছ হৈছে খনিজাত সম্পদ, যিবোৰ সেইবোৰত ধনী. ডেট লাই বেনেথ ইট চইল, যিবোৰ আমাৰ মাটিৰ তলত পৰি আছে, সেইবোৰত আমাৰ দেশখন মিনাৰেলছ, খনিজাত সম্পদ আৰু মণি মুকুতাৰে ভৰপূৰ. মাটিৰ তলত সেইবোৰ অসংখ্য আছে, সেইবোৰত আমাৰ ধনী. বাট আই হেভ অলৱেজ ন'ন ডেট, কিন্তু মই সদায় জানিছিলোঁ যে that its greatest wealth is its people. ইয়াৰ আটাইতকৈ মহান ৱেল্থ হৈছে, ৱেল্থ মানে সম্পদ হৈছে ইয়াৰ মানুহবোৰ. এখন দেশৰ খনিজাত সম্পদ, মণি মুকুতাতকৈ বেছি ডাঙৰ সম্পদ হৈছে, বেছি মহান সম্পদ হৈছে এই দেশখনৰ মানুহবোৰ. ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিয়ৰেষ্ট ডায়মণ্ডছ. আৰু মানুহবোৰ ভাল আৰু পবিত্ৰ, ট্ৰুৱাৰ দেন পিয়ৰেষ্ট ডায়মণ্ড, আটাইতকৈ পবিত্ৰ ডায়মণ্ডতকৈ, হীৰাতকৈ কিন্তু আমাৰ মানুহবোৰ বেছি ট্ৰুৱাৰ আৰু মানুহবোৰ বেছি ফাইনাৰ. গতিকে তেওঁ ভাবিছে যে মিনাৰেলছ আৰু জেমছতকৈ আমাৰ মানুহবোৰহে আমাৰ দেশখনৰ আটাইতকৈ ডাঙৰ সম্পদ, আৰু মানুহেহে আমাৰ দেশখন সুন্দৰকৈ গঠন কৰিব পাৰিব. সুন্দৰকৈ মানুহে
আমাৰ দেশখনৰ প্ৰগ্ৰেছ কৰিব পাৰিব উন্নতি কৰিব পাৰিব গতিকে আমাৰ দেশৰ মানুহবোৰে হৈছে আটাইতকৈ মহান সম্পদ এইটো কথা নেলছন মেণ্ডেলাই ভাবিছিল It is from these comrades in the struggle that I learned the meaning of courage. It is from these comrades. He comrades সকলৰ পৰা in the struggle. He যুদ্ধত he struggle যিখন যুঁজ আমি কৰিছিলোঁ সেই যুঁজখনৰ যিবোৰ comrades mean বন্ধু সেই বন্ধুবোৰৰ পৰা I learned the meaning of courage. মই সাহসৰ অৰ্থ বুজি পাইছিলোঁ এইটো এই লাইনটো পৰীক্ষাত এক্সামত হয় যে তেওঁ কাৰেজৰ মিনিংটো কাৰ পৰা শিকিছিল তেওঁ কমৰেডছবোৰৰ পৰা শিকিছিল টাইম এণ্ড এগেইন সময় পাৰ হৈ যোৱাৰ লগে লগে পুনৰবাৰ আই হেভ চিন মেন এণ্ড ওমেন ৰিক্স এণ্ড গিভ দেয়াৰ লাইফছ ফৰ এন আইডিয়া মই দেখিছিলোঁ যে কিছুমান মাইকী মানুহ কিছুমান মতা মানুহ সকলোবোৰে নিজৰ জীৱনটো কি কৰিছিল ৰিক্সত লৈছিল আৰু তেওঁলোকৰ জীৱনবোৰ এটা ধাৰণাৰ বাবে তেওঁলোকৰ জীৱনটো শেষ কৰি দিব পাৰিছিল জীৱনটো উৎসৰ্গা কৰিব পাৰিছিল এই ধাৰণাটো কি স্বাধীনতা ফ্ৰীডমৰ কাৰণে তেওঁলোকে নিজৰ জীৱনটো দিছিল I have seen men stand up to attacks মই মানুহক দেখিছিলোঁ যে সেই মানুহবোৰ যেতিয়া তেওঁলোকক এটেক কৰা হয় তেওঁলোকক যেতিয়া আক্ৰমণ কৰা হয় তেওঁলোকে ষ্টেণ্ড আপ হৈ থাকিব পাৰিছিল থিয় হৈ থাকিব পাৰিছিল আৰু তেওঁলোকক যেতিয়া টৰ্চাৰ কৰা হয় এটেক এণ্ড টৰ্চাৰ যেতিয়া তেওঁলোকক টৰ্চাৰ কৰা হয় এটেক কৰা হয় আক্ৰমণ কৰা হয় তেতিয়া তেওঁলোক থিয় হৈ থাকিব পাৰিছিল উইদাউট ব্ৰেকিং ভাগি নপৰাকৈ তেওঁলোকক যেতিয়া মাৰপিট কৰা হয় তেতিয়া তেওঁলোকে একদম থিয় হৈ ৰৈছিল তেওঁলোক কেতিয়াও ভাগি নপৰিছিল শ্বয়িং এ ষ্ট্ৰেংথ তেওঁলোকে ষ্ট্ৰেংথ দেখাইছিল এণ্ড ৰেজিলিয়েঞ্চ আৰু এবিলিটি দেখাইছিল যে তেওঁলোক সমৰ্থ সেইখিনি তেওঁলোক কৰিবই সেইটো ৰেজিলিয়েঞ্চ তেওঁলোকৰ দৃঢ়তা দেখাইছিল ডেট ডিফাইজ দ্য ইমাজিনেশ্যন যিবোৰ আমি কল্পনাও কৰিব নোৱাৰোঁ তেনেকুৱা সাহস তেওঁলোকে ক্ষমতা তেওঁলোকে তেনেকুৱা ষ্ট্ৰেংথ দেখাইছিল আৰু যেতিয়া তেওঁলোকক আক্ৰমণ কৰা হৈছিল তেওঁলোকক টৰ্চাৰ কৰা হৈছিল এটেক কৰা হৈছিল তেতিয়া তেওঁলোকে থিয় হৈ আছিল দৃঢ়তাৰে I learned that courage was not the absence of fear. I learned that মই তেতিয়া শিকিছিলোঁ যে courage was not the absence of fear. Courage হৈছে সাহস মানে হৈছে ভয়ৰ অনুপস্থিতি নহয় absence মানে অনুপস্থিতি নথকা ভয় নথকাটোৱে সাহস নুবুজায় but the triumph over it কিন্তু ইয়াক জয়ী কৰিব পৰাটোহে ভয়ক জয় কৰিব পৰাটোহে ভয় থকাৰ পাছতো কোনোবা এটা কাম কৰি দিয়াটোহে হৈছে সাহস ভয়ক জয় কৰিব পৰাটো হৈছে সাহস the brave man is not he সাহসী মানুহজন সেইজন নহয় who does not feel afraid যিজনে কেতিয়াও ভয়ে নাখায় সেইজন সাহসী নহয় but who conquers that fear কিন্তু সেইজনে সাহসী যিজনে ভয়ক জয় কৰিব পাৰে ভয় থকাৰ পাছতো তেওঁ কামটো কৰি দেখাব পাৰে সেইজনে হৈছে আটাইতকৈ সাহসী এই লাইনকেইটা আমি মনত ৰাখিব লাগিব এইটো এক্সামত আহিয়ে থাকে হোৱাট ডু ইউ মিন বাই কাৰেজ কাৰেজৰ অৰ্থ কি বুজি পোৱা কাৰেজ মানে কি আৰু তেনেকৈও আহে কেতিয়াবা আকৌ কমপ্লিট চেণ্টেন্স বুলিও আহে ফাৰ্ষ্টৰ এডোখৰ দিয়া থাকিব আৰু পাছৰ ডোখৰ কৰিব লাগে যে দ্য ব্ৰেভ মেন ইজ নট হি হু বুলি থাকিব তাৰ পাছৰ ডোখৰ নিজে মনত পেলাই কৰিব লাগিব লিখিব লাগিব সেইটো কমপ্লিট দ্য চেণ্টেন্স এনেকৈও আহে এক্সামত মই কুৱেশ্যনবোৰ তোমালোকক দিম তেতিয়া বুজি পাবা নাও No one is born hating another person because of the color of his skin or his background or his religion. No one is born. কোনো জন্মগ্ৰহণ নকৰে hating another person আন এজন মানুহক hating মানে ঘৃণা কৰি জন্মতে জানো কেঁচুৱা এটা শিকি আহে যে আমি কাৰোবাক ঘৃণা কৰিব লাগে আমি এজন ব্যক্তিক মৰম কৰিব লাগে এজন ব্যক্তিক ভাল পাব লাগে বেয়া পাব লাগে এই কথাষাৰ জানো জন্মতে কোনোবা শিকি আহে নাহে হয়নে নাহে no one is born hating another person আন এজন পাৰ্চনক যে ঘৃণা কৰিব লাগে এইটো জন্মতে কোনেও শিকি নাহে কি কাৰণে ঘৃণা কৰিব লাগে যে তেওঁলোকৰ স্কিনৰ কালাৰটো লৈ কালাৰ অফ হিজ স্কিন হিজ বেকগ্ৰাউণ্ড তেওঁৰ ঘৰখন কেনেকুৱা তেওঁৰ বেকগ্ৰাউণ্ডটো তেওঁৰ ঘৰখন কেনেকুৱা সেইটোক লৈ আমি তেওঁ ধনী দুখীয়া এইটোক লৈ আমি ঘিণ কৰিব লাগে অৰ হিজ ৰিলিজন তেওঁ ধৰ্মক লৈ ঘিণ কৰিব লাগে এই কথাষাৰ শিকি নাহে ধৰা হিন্দু ধৰ্মই মুছলিমক বেয়া পাব পাৰে মুছলিমখিনিয়ে খ্ৰীষ্টিয়ানক বেয়া পাব পাৰে তেনেকুৱা ধৰণৰ কথা কোনেও জন্মতে শিকি নাহে
People must learn to hate. মানুহে hate কৰিবলৈ শিকিবই লাগিব। যদি কাৰোবাক ঘৃণা কৰা হয় ঘৃণা কৰিবলৈ শিকিবই লাগিব। And if they can learn to hate, যদি মানুহে ঘৃণা কৰিবলৈ শিকে, they can be taught to love. তেওঁলোকেতো মানুহক ভাল পাবলৈও শিকিব পাৰে। For love comes more naturally to human heart. কাৰণ মানুহৰ হিউমেন হাৰ্টলৈ মানুহৰ অন্তৰলৈ লাভবোৰ নেচাৰেলি আহে, প্ৰাকৃতিকভাৱে আহে। দেন ইটছ অপজিট, ইয়াৰ বিপৰীততকৈ মানে ইয়াৰ বিপৰীতত কি হেট, ঘৃণাতকৈ মানুহৰ অন্তৰলৈ সহজতে মৰম ভাৱটো আহে আৰু মৰমটো নিজে নিজে আহে আৰু ঘৃণা কৰিবলৈ কিন্তু মানুহে শিকিবই লাগে। যদি ঘৃণা কৰিবলৈ মানুহে শিকিব পাৰে তেন্তে ভাল পাবলৈ শিকক, সেইটো কথা নেলছন মেণ্ডেলাই কৈছে। Even in the grimmest times in prison, প্ৰিজনত থকাৰ আটাইতকৈ বেয়া দিনবোৰত, তেওঁ অন্ধকাৰময় দিনবোৰত, তেওঁতো 30 years in prison, প্ৰিজনত তেওঁ 30 বছৰ কটাইছিল বুলি আমাৰ কিতাপত আছে, হয়নে? 30 বছৰ কটাইছে। গতিকে সেই 30 বছৰ বয়স 30 বছৰ যেতিয়া তেওঁৰ আটাইতকৈ বেয়া সময় আছিলে, when my comrades and I were pushed to our limits, যেতিয়া মোৰ বন্ধুসকলক আৰু মোক আমাৰ একেবাৰে শেষ সীমালৈকে আমাক ঠেলি দিছিল, মানে তেওঁলোকক কঠোৰ শাস্তি দিছিল। পোষ্ট মানে ঠেলি দিয়া, আৱাৰ লিমিটছ মানে একেবাৰে শেষ পৰ্যায়লৈকে। I would see a glimmer of humanity in one of the guards. গাৰ্ডছবোৰৰ এজনৰ মাজত মই হিউমেনিটি দেখিছিলোঁ। হিউমেনিটি মানৱতাৰ গ্লিমাৰ, মানৱতাৰ ৰিঙনি অকণমান দেখিছিলোঁ মই। আমাৰ প্ৰতি এজন গাৰ্ডৰ কি হৈছিল, আমাৰ প্ৰতি অকণমান সহানুভূতি দেখিছিলোঁ। Perhaps just for a second, সম্ভৱতঃ 1 ছেকেণ্ডৰ কাৰণে গাৰ্ডবোৰৰ এজনৰ 1 ছেকেণ্ডৰ কাৰণে আমাৰ প্ৰতি লাভ হৈছিলে, আমাৰ প্ৰতি তেওঁ অকণমান সহানুভূতি হৈছিলে। But it was enough to reassure me, কিন্তু এইটোৱে যথেষ্ট আছিল মোক ৰিএচিউৰ কৰিবৰ কাৰণে। চিউৰ মিনছ মোক সাহস দিবৰ কাৰণে, এণ্ড কিপ মি গোয়িং, মোক ওলাই যাবৰ কাৰণে, মোক সাহস দিবৰ কাৰণে, মোক ওলাই যাবৰ কাৰণে সেই 1 ছেকেণ্ডটোৱে যথেষ্ট আছিল। সেই 1 ছেকেণ্ডৰ বাবে যে সেই গাৰ্ডজনে মোৰ প্ৰতি মানৱতা দেখাইছিল। মেনছ গুডনেছ ইজ এ ফ্লেম, মানুহৰ যিটো সততা গুণ, গুডনেছ ভাল ভাৱটো, ইজ এ ফ্লেম এটা জিলিঙৰ নিচিনা, ডেট কেন বি হাইডেড, এইটো লুকাই থাকিব পাৰে, মানুহৰ ভাল গুণটো লুকাই থাকিব পাৰে, বাট নেভাৰ এক্সটিংগুইছ, কিন্তু একেবাৰে শেষ কৰি দিব নোৱাৰে। এজন মানুহৰ অন্তৰত যে ভাল গুণটো আছে সেই গুণটো লুকাই থাকিব পাৰে, কিন্তু সেই মানুহজনৰ অন্তৰৰ ভাল গুণটো একেবাৰে চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব নোৱাৰে। মানে মানুহৰ মনৰ ভাল গুণটো দমন কৰি ৰাখিব পৰা যায়, কিন্তু শেষ কৰি দিব নোৱাৰি। সেইকাৰণে কৈছে যে লাভটো মানুহৰ নিজে নিজে আহে, নেচাৰেলি আহে, কিন্তু হেডটো নেচাৰেলি নাহে। হেড কৰিবলৈ হ'লে, ঘৃণা কৰিবলৈ হ'লে আমি শিকিব লাগিব, আমি কাৰোবাৰ লগত টাইম স্পেণ্ড কৰিব লাগিব, তেওঁক ঘৃণা কৰিবলৈ আমি শিকি ল'ব লাগিব, কিন্তু প্ৰথম অৱস্থাত তেওঁৰ প্ৰতি আমাৰ লাভ আহে। সেইকাৰণে তেওঁ কৈছে যে আমি যদিহে আমি ঘৃণা কৰিবলৈ শিকি লওঁ, আমিতো লাভ কৰিবলৈও শিকি ল'ব পাৰোঁ, হয় সেই বুলি তেওঁ কৈছে। আজিলৈ আৰু বেছি নপঢ়োঁ, বাকীকেইটা পেৰেগ্ৰাফ আমি পাছত পঢ়িম। চাওঁ এতিয়া কি কি ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে। হোৱাট ৱাজ দ্য আথাৰ্ছ এজ এট দ্য টাইম অফ হিজ ইনগ্ৰেশ্যন চেৰিমনি, ইনগ্ৰেশ্যন চেৰিমনিটো হোৱাৰ সময়ত এজ কিমান আছিল নেলছন মেণ্ডেলাৰ। দ্য আথাৰ্ছ এজ এট দ্য টাইম অফ হিজ ইনগ্ৰেশ্যন চেৰিমনি ৱাজ 80 years. Now next question. What did the smoke trail of Impala Jet symbolize? Impala Jetবোৰে যিবোৰ ধোঁৱা উলিয়াই গৈছিল সেইবোৰেনো কি বুজাইছে, কি দেখাইছে, কিয় তেনেকুৱা কৰিছিল? The smoke trail of Impala Jet symbolized the new South African flag. তাতে যিখন নতুন চাউথ আফ্ৰিকাৰ ফ্লেগখন নিৰ্মাণ কৰিছে সেই ফ্লেগখনৰ কালাৰ, ফ্লেগখনক দেখাবৰ কাৰণে ইম্পালা জেটছবোৰে তেনেকুৱা কালাৰৰ ধোঁৱা উলিয়াই আকাশত উৰি গৈছিল, তেনেকুৱা প্ৰদৰ্শন কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱেৰ দ্য কালাৰ্ছ ইমিটেড বাই এ চেভ্ৰন অফ ইম্পেলা জেটছ? ইম্পেলা জেটছখনে যিটো ভি আকাৰত ধোঁৱাবোৰ উলিয়াই থৈ গৈছিল সেই ধোঁৱাবোৰৰ কালাৰ্ছবোৰ কি কি আছিল? ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গোল্ড ৱেৰ দ্য কালাৰ্ছ ইমিটেড বাই এ চেভ্ৰন অফ ইম্পেলা। ইম্পেলা জেটছে এৰি থৈ যোৱা ধোঁৱাবোৰ কালাৰ আছিল সেইকেইটা।
এতিয়া চাওঁ ট্ৰু ফলছৰনো কেনেকুৱা কুৱেশ্যন আহে Nelson Mandela had a great respect for a host of their great men of characters like Oliver Tambo, Walter Sisulu, Steve Luthulis and so. যে নেলছন মেণ্ডেলাই সেইসকল ব্যক্তিক তেওঁ বহুত সন্মান প্ৰদৰ্শন কৰিছিল সেইটো সঁচানে যে ইয়াৰ এনচাৰটো হৈছে সঁচা সেইকেইজন ব্যক্তিৰ কথা তেওঁ মনত পেলাইছিল Who formed the structure of one of the harshest and most unique human societies? এখন আটাইতকৈ হাৰ্চেষ্ট আটাইতকৈ কঠোৰ আৰু যিখন অমানৱীয় তেনেকুৱা এখন সমাজ কোনে গঠন কৰিছিল কোন দেশত আছে কোনে গঠন কৰিছিল The white-skinned peoples of South Africa from the structure of one of the harshest and most inhuman society. South Africar বগা স্কিনৰ ব্যক্তিসকলে তেনেকুৱা এখন সমাজ সৃষ্টি কৰিছিল এইটো প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় এই পেৰাগ্ৰাফটোৰ পৰা আৰু এটা কুৱেশ্যন চাব পাৰোঁ যে হোৱাট ডিড মেণ্ডেলা সে এবাউট দ্য ৱেল্থ অফ হিজ কাণ্ট্ৰি তেওঁৰ দেশৰ ৱেল্থ বুলি কিহক কৈছে নেলছন মেণ্ডেলাই ৱেল্থ মানে সম্পদ আচল সম্পদ বুলি তেওঁ কাক কৈছে Mandela said that his country is rich in the minerals and gems that lie beneath its soil, but he has always known that its greatest wealth is its people, finer and truer than the purest diamonds. Purest diamondতকৈ বেছি ফাইনাৰ বেছি ট্ৰুৱাৰ সেইবোৰ আচল সম্পদ আটাইতকৈ মহান সম্পদবোৰ হৈছে এই দেশৰ মানুহবোৰ নেলছন মেণ্ডেলাই মানুহবোৰক আটাইতকৈ মহান সম্পদ বুলি কৈছে দেশখনৰ বাবে তাৰপিছতে আমি এই পেৰাগ্ৰাফটোৰ পৰা এটা কমন কুৱেশ্যন আমি চাব পাৰোঁ যে সেইটো হৈছে কমপ্লিট দ্য চেণ্টেন্সটো কমপ্লিট কৰা এডোখৰ দিয়া থাকিব আৰু নেক্সট ডোখৰ আমি নিজে মনত পেলাই লিখিব লাগিব বা কেতিয়াবা অপশ্যনো দিয়া থাকে অপশ্যনটোৰ পৰা আমি চুজ কৰি এনচাৰটো কৰিব লাগিব The brave man is not he who does not feel afraid. Next, our pastor ami likhibo lage. The brave man is not he who doesn't feel afraid, but he who conquered fear. Aru eta denukwa dhoronor if people can learn to hate, they can be taught to love. এই পেৰাগ্ৰাফটোৰ পৰা আৰু কুৱেশ্যন হ'ব পাৰে Mandela's country is rich in forests and lakes, in minerals and gems, in agriculture. আমাৰ কিতাপত কি বুলি আছিলে যে Mandela's country is rich in minerals and gems. On the day of inauguration, Mandela was overwhelmed with a sense of history. এইটো 2020 আহিছিলে যে এইটো ট্ৰু নে ফলছ ট্ৰু হয় ইয়া ফলছ এইটো হৈছে ট্ৰু কাৰণ সেই দিনটোত মেণ্ডেলাই তেওঁৰ অতীতৰ কথা মনত পেলাই অভিভূত হৈ পৰিছিল এইটো ট্ৰু আৰু এটা কুৱেশ্যন এক্সামত অহা দেখা গৈছে ফ্ৰম ৱৰ্ড মিনিঙৰ পৰা মিনিংটো চুজ কৰিব লাগে যে অল অফ আছ উইল স্পেণ্ড মেনি ইয়াৰ্ছ নট জেনেৰেশ্যন ৰিকভাৰিং ফ্ৰম ডেট প্ৰফাউণ্ড হাৰ্ট ইয়াতে প্ৰফাউণ্ড হাৰ্ট মানে কি বুজাইছে লাইট এণ্ড ভেইন এবনৰ্মেল ডিপ এণ্ড লাষ্টিং এই কৈছে যে ইমানেই গভীৰ তেওঁলোকে জখম অনুভৱ কৰিছিলে যিখিনিৰ পৰা তেওঁলোকে ৰিকভাৰী হ'ব নোৱাৰিব খুব সোনকালে ৰিকভাৰী হ'ব নোৱাৰিব কেইবাটাও জেনেৰেশ্যন ৰিকভাৰী হ'বলৈ লাগিব গতিকে ইয়াত প্ৰফাউণ্ড হাৰ্টটো কি বুজাইছে ডিপ এণ্ড ষ্ট্ৰং গভীৰ আৰু বিৰাট শক্তিশালী আঘাত তেওঁলোকে পাইছে বাকী এই পেৰাগ্ৰাফকেইটাৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইবাটাও আছে যিকেইটা আমি পাঠভিত্তিক কুৱেশ্যন এনচাৰ্ছ যিকেইটা কুৱেশ্যন পাঠটোৰ তলত যিকেইটা কুৱেশ্যন আছিলে সেইকেইটা কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ মোৰ ইটো ভিডিঅ'ত সেইকেইটা তোমালোকক মই বুজাই দিছোঁ গতিকে তোমালোকে সেইটো চাই ল'বা লগতে এইকেইটা কুৱেশ্যনো এক্সামত অহা কুৱেশ্যনকেইটাও তোমালোকে বুজি ল'বা তেতিয়া তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ পৰিব তেনেকৈ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আজিলৈ সামৰোঁ তেন্তে থেংক ইউ